নমস্কাৰ। তো আজি মই উপস্থিত আছোঁ দলনিত। তো ইয়াত ভাইটি কেইজনমান লগ পাইছোঁ জ্ঞানম একাডেমি। তো আজি হাইস্কুল আপোনাৰ উচ্চ শিক্ষাৰ আজি ফলাফল ঘোষণা কৰিছে। তো মোৰ ভাইটি এজন আছে পুলক ৰিয়ান দাস। তো তাৰ খবৰ ল'বলৈ গৈ আছোঁ আৰু এইকেইজন ভাইটি লগ পালোঁ, জ্ঞানম একাডেমি হয়। ইয়াতে ফটোশ্বুট কৰি আছিলে। তো ভালেই লাগিছে। আমিও এনেকুৱা পঢ়ি থাকোঁতে আমিও নিজৰ ভাল লগা কামটো কৰিছিলোঁ। তো কিবা ক'বা নেকি তোমালোকে? তো মোৰ নামটো জয়ন্তৰাজ বিহালী। তো চেনেলটো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড মাই চেনেল ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো চাই থাকোঁ। ইয়াৰ পাছতে আমন্ত্ৰণ জনাইছোঁ লক্ষ্যমণি দাস। আমি লক্ষ্যমণি দাসক সম্বোধন জনাবৰ কাৰণে আমাৰ উপদেষ্টা লক্ষ্যমণি দাসক অনুৰোধ জনাইছোঁ। ইয়াৰ পাছত আমি আমন্ত্ৰণ জনাইছোঁ সুমন কল্যাণ দাহাল। তেখেতক সম্বৰ্ধনা জনাব কেন্দ্ৰীয় সভাপতি ৰাজীৱ ৰাজনগৰ। ইয়াৰ পাছতে আমি আমন্ত্ৰণ জনাইছোঁ পাৰ্থ দাস। তেওঁ সম্বৰ্ধনা জনাব শোণিতপুৰ জিলাৰ যুৱ সন্মিলনৰ সভাপতি গিয়াছুদ্দিন আহমেদ। ইয়াৰ পাছত আমি আমন্ত্ৰণ জনাইছোঁ চিৰাগ উপাধ্যায়। আমি চিৰাগ উপাধ্যায়ক সম্বৰ্ধনা জনাবৰ কাৰণে বকিয়ামাৰী মহিলা বিদ্যালয়ৰ সন্মানীয় শিক্ষক বন্দেন শৰ্মা ছাৰক অনুৰোধ জনাইছোঁ। হাই হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চাই আছে জয়ন্তৰাজ বিহালী। তো আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ঘোষণা কৰিলে। তো যিসকলে ভাল ৰিজাল্ট কৰিছে তেখেতসকলক মই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু যিসকলে ভবাৰ দৰে ৰিজাল্ট কৰিব নোৱাৰিলে তেখেতসকলকো মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটো কাৰণে কৰিছোঁ যে তোমালোকে জীৱন যুদ্ধত হাৰি যোৱা নাই আৰু আগবাঢ়ি যোৱা। এইটো মাত্ৰ এটা পৰীক্ষাহে, জাষ্ট এটা পৰীক্ষা বুলি তোমালোকে ভাবা। এইটোৱে শেষ নহয়, ইয়াৰ পৰা তোমালোকে আৰম্ভ কৰা। গতিকে মই এইখিনিয়ে ক'লোঁ। আৰু এটা কথা, চোকাসকলৰ ব্যস্ততা বেছি, তেখেতসকলৰ ব্যস্ততা বেছি, কিন্তু যিসকল কম চোকা, মই সকলোকে কোৱা নাই কথাটো, কম চোকা তেখেতসকলেহে সমাজৰ যিখিনি দায়িত্ব সেইখিনি দায়িত্ব পালন কৰে। তো মই
যিসকলে ভাল ৰিজাল্ট কৰিম বুলি ভাবিছিলে কৰিব পৰা নাই তেখেতসকলক মই পুনৰবাৰ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তো কষ্ট কৰা, মন লাগি পঢ়া আৰু নিজৰ নিজৰ লাইনত যিটো ভাল পোৱা সেইটো কৰি যোৱা। আৰু যিসকলে এইটো ভাল ৰিজাল্ট কৰিছে তেখেতসকলকতো মই আৰু চেলুট জনাইছোঁ। ইমানেই কৈছোঁ, থেংক ইউ।